নমস্কাৰ, আজি আমি কথা পাতিম ছুপাৰ মানি ক্ৰেডিট কাৰ্ডৰ বিষয়ে। কেনেকৈ এপ্লাই কৰিব পিছত কৈ আছোঁ। প্ৰথমতে আনবক্সিং কৰি লওঁ। ইয়াৰ এক্সক্লুচিভ ছুপাৰ কাৰ্ড ইজ হিয়াৰ। ছুপাৰ মানি ব্ৰেণ্ডিং আছে। উৎকৰ্ষ স্মল ফাইনেন্স বেংকৰ দ্বাৰা এই কাৰ্ডখন বনোৱা হৈছে। এইখন কাৰ্ড হ'ল FD বেচিছ ক্ৰেডিট কাৰ্ড। FD বেচিছ ক্ৰেডিট কাৰ্ড সেইবোৰ মানুহৰ কাৰণে মানে ভাল, যিবোৰৰ বৰ্তমানলৈকে কোনো চিভিল স্ক'ৰ জেনেৰেট হোৱা নাই বা এতিয়ালৈকে কোনো লোন লোৱা নাই। সেইবোৰ মানুহে কেতিয়াও আনচিকিউৰ ক্ৰেডিট কাৰ্ড নাপায়। সেইকাৰণে আপুনি চিকিউৰ ক্ৰেডিট কাৰ্ড বনাই লৈ আপুনি ব্যৱহাৰ কৰি আপোনাৰ ক্ৰেডিট স্ক'ৰটো বঢ়াই লওক। ক্ৰেডিট স্ক'ৰ বহুত প্ৰয়োজন, ভৱিষ্যতে লোন লোৱাত সুবিধা হয়। আপোনাক আনবক্সিং কৰোঁ। হেল্ল' ছুপাৰষ্টাৰ বুলি লিখা আছে ওপৰত, যোনটো নেকি টেপ এণ্ড পে' ফিচাৰ সেইটো আছে। ছুপাৰ মানি ব্ৰেণ্ডিং আছে। উৎকৰ্ষ স্মল ফাইনেন্স বেংকৰ লগো আছে। অল দ্য ৱে ইউ কেন ইউজ ইয়'ৰ কাৰ্ড। UPIৰ দ্বাৰা আপুনি কৰিব পাৰিব, কাৰণ এইটো ৰুপে ভেৰিয়েণ্টৰ ক্ৰেডিট কাৰ্ড হয়। টেপ এণ্ড পে' অপশ্যন আছে। POSৰ অপশ্যন আছে। অনলাইন আপুনি কৰিব পাৰিব। ইয়াত লিখা আছে মেনেজ ইয়'ৰ কাৰ্ড, ট্ৰেক ইয়'ৰ স্পেণ্ড, আপডেট অল ইয়'ৰ কাৰ্ড, মেনেজ ইয়'ৰ কাৰ্ড লিমিট, ষ্টেটমেণ্ট আদি ছেটিঙত যাই কৰিব পাৰিব আপুনি। ওপৰত আপোনাৰ এনেকৈ আছে স্কেন এণ্ড এক্সপিৰিয়েঞ্চ ছুপাৰ ৰিৱাৰ্ড আপ টু 200 পাৰ মান্থ। টাৰ্ম এণ্ড কণ্ডিশ্যন আছে। ছুপাৰ UPI আপ টু 5% কেছবেক অল UPI স্পেণ্ড। আপ টু মানে 5%লৈকে পাব পাৰে। মানে 5% যে পাব সেইটো কোনো মানে থিৰাং নহয়। আপুনি এই কাৰ্ডৰ যোগেদি হেপী স্পেণ্ডিং বুলি লিখা আছে। বাকী আৰু ইয়াততো তেনেকৈ একো নাই। আপুনি কাৰ্ডখন বহুত দেখাত প্ৰিমিয়াম যেন লাগে, ৰুপে ভেৰিয়েণ্টৰ হয়। ছুপাৰ মানি ক্ৰেডিট কাৰ্ড ছুপাৰ বুলি লিখা আছে। আৰু ওপৰত চিম আছে। চিমৰ যোনটো লগো আছে। টেপ এণ্ড পে' ফিচাৰ্ছ, টেপ এণ্ড পে' ফিচাৰ্ছত আপুনি কৰিব পাৰিব। উৎকৰ্ষ স্মল ফাইনেন্স বেংকৰ কাৰ্ড হয়। তলফালে কাৰ্ড নাম্বাৰ আছে, আপোনাৰ নাম আছে, CVV আছে। আপুনি এইটো এপ্লাই কৰিব পাৰিব। আপুনি ছুপাৰ মানি এপটো প্ৰথমতে আপুনি প্লে' ষ্টৰৰ পৰা ডাউনলোড কৰিব পাৰিব। তাৰপিছত আপুনি এনেকৈ ইণ্টাৰফেচ পাব। ইণ্টাৰফেচৰ তলত লিখা আছে কাৰ্ড বুলি। সেই কাৰ্ডত আপুনি এপ্লাই কৰিব লাগিব, টিপি দিব লাগিব। তাৰপিছত আপুনি আপোনাৰ ভেৰিফাই কৰিব লাগিব, পান নাম্বাৰ, আধাৰ কাৰ্ড দি, বেছিক ইনফৰমেশ্যন, ইমেইল দি, নাম্বাৰ দি। তাৰপিছত আপুনি 100 টকা ডিপ'জিট কৰি বা আপুনি 2000ও কৰিব পাৰে। 2000 কৰিলে আপুনি কাৰ্ডখন ফ্ৰীতে পাব। 100 টকা হ'লে আপুনি ডিজিটেল কাৰ্ড পাব। তাৰপিছত ভিডিঅ' KYC কৰাৰ পিছত আপোনাৰ এপ্লিকেশ্যনটো ছাকচেছ হৈ যাব আৰু আপোনাৰ এই কাৰ্ডখন 100% এপ্ৰুভেল আছে। মানে আপুনি এপ্লাই কৰাৰ পিছত, ডিপ'জিট কৰাৰ পিছত এইখন কাৰ্ড আপোনাৰ 100% এপ্ৰুভ হ'ব। তাৰপিছত আপুনি স্পেণ্ড কৰি যাওক। আপুনি সঠিকভাৱে স্পেণ্ড কৰিলে আপুনি আপোনাৰ স্ক'ৰ বনাব পাৰিব। লগতে ইয়াত কি অফাৰ আছে চাই লওক। লাষ্ট 5% কেছবেক আছে। আপুনি মিণ্ট্ৰাত পাব আৰু ক্লিয়াৰিটিত পাব 3% কেছবেক আৰু ফ্লিপকাৰ্টত পাব 2% কেছবেক। এইটো এপটো ফ্লিপকাৰ্টে বনোৱা এপ, পে'মেণ্ট কৰা এপ। এই এপৰ দ্বাৰা আপুনি কাৰ্ডৰ বিষয়ে জানিব পাৰিব। আপোনাক এটা কথা জনাই দিওঁ, ইয়াত লিখা আছে গেট 5% কেছবেক। এইটো আপুনি নাপায়, কাৰণ 1-2%কৈ পায়। মই আজিলৈকে চাওক 16 পইচা, 26 পইচা, 29 পইচা, 30 পইচা, 24 পইচা, 32 পইচা এনেকৈ পাইছোঁ। আৰু আপুনি দেখি পাইছে মই লাইফ টাইম 236 টকা এতিয়ালৈকে কেছবেক পাইছোঁ। এনেকৈ আপুনি 26 পইচা, 20 পইচা এনেকৈ পাব, কেতিয়াও নাপায়। আৰু এই তলফালে চুৱাইপ টু ৰিডিম বুলি, যেতিয়া নেকি আপোনাৰ 10 টকা হ'ব তেতিয়া আপুনি ৰিডিম কৰি ল'ব পাৰিব।